নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ অতি সহজতে আৰু কম খৰচতে হোৱা এবিধ আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ। সেই আঞ্জাবিধ হ'ল পচলা। তেতিয়াহ'লে চাই থাকক মইনো পচলা কিদৰে প্ৰস্তুত কৰোঁ। পচলা বনাবৰ কাৰণে অনা পচলাকেইডোখৰ মই ওপৰৰ অংশখিনি পেলাই মাজৰ কোমলীয়া অংশকেইডোখৰ খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই লৈছোঁ। এতিয়া এইখিনি মই মিহিকৈ কাটি ল'ম। মোৰ কলপচলাখিনি কাটা হৈ গৈছে আৰু এইখিনি মিহিকৈ কাটি লৈ মই মোহাৰি দিছোঁ। তেতিয়া অকণমান ডাঙৰ সৰু হৈ থাকিলেও সকলোখিনি ধুনীয়াকৈ মিলি যায়। কলপচলাৰ আঞ্জাবিধ প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছোঁ আধা কাপ পৰিমাণৰ মচুৰ দালি, যিটো মই আধা ঘণ্টাৰ আগতে তিয়াই কোমোৰা ৰাখিছোঁ, কেইটুকুৰমান ৰঙালাও আৰু এটা সৰু আলু, এটা ডাঙৰ চাইজৰ পিঁয়াজ, দুটা কেঁচা জলকীয়া, দুটা ইলাচি, এটুকুৰা ডালচেনি আৰু দুটা লং, কেইফুটামান নহৰু, এটুকুৰা আদা আৰু এটা তেজপাত। গেছটো জ্বলাই দি মই এতিয়া এখন কেৰাহী পাতি দিছোঁ। কেৰাহীত জোখমতে মিঠাতেল দিছোঁ। মিঠাতেলটো গৰম হোৱাত মই এতিয়া ইয়াতে কাটি ৰখা আলুকেইডোখৰ দি ৰঙা কৰি ভাজি ল'ম। এইটো মই দুয়োটা চাইডে ৰঙচুৱা কৰি আহিছে, অকণমান সময় ভাজি ল'ম। মোৰ আলুকেইডোখৰ ভজা হৈয়ে গৈছে। মই এতিয়া ইয়াক এটা পাত্ৰত তুলি ৰাখি দিম। মই আলুকেইডোখৰ ভাজোঁতে অকণমান নিমখ আৰু হালধি যোগ কৰিছিলোঁ। কেৰাহীত যিহেতু জোখমতে তেল আছেই, গতিকে মই আৰু তেল নিদিওঁ। মই তাতে সামান্য পৰিমাণে পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ফুটি উঠা মই এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজটো দি দিম। পিঁয়াজটো মই এইদৰে কিছু সময় কালাৰটো চেঞ্জ হোৱালৈকে ভাজি কাটিম। পিঁয়াজটো এইদৰে কিছু সময় ভজাৰ পাছত মই ইয়াতে বটি ৰখা আদা, নহৰু আৰু তেজপাত দি দিম। মই পাঁচফোৰণৰ লগতে লং, ডালচেনি আৰু ইলাচি দুটাও দি দিছোঁ, যিটো মই দেখাবলৈ পাহৰি গৈছিলোঁ। এতিয়া মই এইদৰে আদা, নহৰু কেঁচা গোন্ধ নোযোৱালৈকে কিছু সময় ভাজি থাকিম। মোৰ আদা, নহৰু, পিঁয়াজ ধুনীয়াকৈ ভজা হৈয়ে গৈছে। ইয়াতে এতিয়া মই জোখমতে হালধি দিম। তাৰপিছত এইদৰে লৰাই দিম। ইয়াতে মই এতিয়া কোমলাই তিয়াই ৰখা মচুৰ দালিকেইটা দি দিম আৰু কাটি ৰখা ৰঙালাও। এইদৰে অকণমান সময় ভালদৰে লৰাই মই 2 মিনিটৰ বাবে ইয়াক ঢাকনা মাৰি ৰাখি দিম। মোৰ দালিখিনি ভালদৰে ভজা হৈ গৈছে। ইয়াতে মই এতিয়া কাটি ৰখা পচলাখিনি দি দিম। কাটি ৰখা পচলাখিনি দি মই এবাৰ ভালদৰে লৰাই দিম। এইদৰে কৰোঁতে মই গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিছোঁ। এইদৰে কিছু সময় লৰাই দি মই ইয়াক অকণমান সময়ৰ বাবে ঢাকনা মাৰি ৰাখি দিম। 2 মিনিটৰ পিছত মই এইদৰে এবাৰ ঢাকনখন খুলি ইয়াক এবাৰ ভালদৰে লৰাই দিম। মোৰ পচলাখিনি ধুনীয়াকৈ বান্ধ খাই দিছে দালিৰ সৈতে, মানে সিজিবলৈ আৰম্ভ কৰি দিছে। গেছৰ ফ্লেমটো মই কমাই ৰাখিছোঁ। ইয়াত মই এতিয়া পানী যোগ কৰা নাই, যিহেতু পচলাত পানী থাকে, গতিকে তাৰ পৰা পানী ওলাই লাহে লাহে সিজিবলৈ আৰম্ভ হৈ গৈছে। ইয়াতে মই এতিয়া শুকান মছলাসমূহ এড কৰিম। মই এচামুচ জিৰা গুড়া দিম, আধা চামুচ ধনিয়া পাউডাৰ আৰু জোখমতে নিমখ। তাৰপাছত মই এইদৰে ধুনীয়াকৈ লৰাই দি আকৌ গেছৰ ফ্লেমটো কমাই দি ভালদৰে ঢাকি ৰাখি দিম। মোৰ পচলাখিনি মই এতিয়া এবাৰ লৰাই দিম। মোৰ দালিখিনি প্ৰায় সিজিয়ে গৈছে, দালিখিনি ফুলি উঠিছে, গতিকে ইয়াত এতিয়া পানীৰ প্ৰয়োজন হ'ব। মই এতিয়া সম্পূৰ্ণ পানী ইয়াত এড নকৰোঁ। মই এতিয়া আৰু কম পৰিমাণে পানী দি এইখিনি এবাৰ ভালদৰে সিজাই ল'ম। এইখিনি মই ভালদৰে লৰাই 4 পৰা 5 মিনিট সময় ঢাকনা মাৰি ৰাখি দিম। মাজতে মই পচলাখিনি এবাৰ লৰাই দিম। এইখিনি প্ৰায় ধুনীয়াকৈ সিজি আহিছে। ইয়াতে মই এতিয়া জালুকৰ গুড়ি আধা চামুচ দি দিম আৰু কাটি ৰখা দুটা কেঁচা জলকীয়া আৰু ভাজি ৰখা আলুকেইডোখৰ মই ইয়াতে এতিয়া দি দিম। দি পেলাই এইদৰে ভালকৈ লৰাই দি আকৌ 2 পৰা 3 মিনিট সময় ভালদৰে ঢাকি ৰাখি দিম। মোৰ পচলাখিনি ভালদৰে ভজা হৈ গৈছে। যিহেতু আলুটো ভাজি ৰখা হৈছিলে,
গতিকে বেছি সময় ভাজিবৰ দৰকাৰ নাই। ৰঙালাও কেইডোখৰ সিজি উঠিছে আৰু পচলাটো ভালকৈ সিজি বাট খাই গৈছে। এতিয়া মই ইয়াত জোখমতে পানী দিম। পানীটো আপোনালোকে নিজৰ হিচাপত দিব, যিমানটো ডাঠ বা পাতল লাগে সেইটো হিচাপত দিব। সাধাৰণতে পচলাৰ তৰকাৰীখন অকণমান ডাঠকৈ বনালে খাই বেছি সোৱাদ লাগে। এইদৰে ভালকৈ লৰাই দি মই এতিয়া কিছু সময় বাবে ইয়াত ঢাকনা মাৰি ভালদৰে উতলিব দিম। যিহেতু মোৰ আঞ্জাখনত জোখমতে পানী দিয়া হৈ গৈছে, গতিকে এতিয়া মই গেছৰ ফ্লেমটো অলপ বঢ়াই দিছোঁ। মই আঞ্জাত পানী দিওঁতে গৰম পানী ব্যৱহাৰ কৰিছিলোঁ, তেতিয়া আঞ্জাখন সোনকালে উতলি আহে। মোৰ পচলা আঞ্জাখন প্ৰায় হৈয়ে গৈছে। ই দেখিবলৈ যিমান সুন্দৰ হৈছে, খাবলৈ সেইদৰে বহুত সুস্বাদু হয়। পচলাৰ আঞ্জা সকলোৱে খাব লাগে, কাৰণ ই স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী। যিসকলে এইদৰে পচলা বনাই খোৱা নাই, এবাৰ খাই চাবচোন, বহুত ভাল লাগে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।